তুমি কেতিয়াবা কনফিউজ হোৱা নেকি হি হেভ বহিবনে হি হেজ বহিব আৰু এজ ব্লেক এজ কয়েল কিয় কয় এজ ব্লেক এজ ক্ৰ কিয় নকয় মাত্ৰ কেইমিনিটমানত এই দুয়োটা টপিক একেবাৰে ক্লিয়াৰ হৈ যাব ভিডিঅ'টো শেষলৈকে চাই থাকা কাৰণ এই ৰিড ভেন উইংকলৰ এই লেচনটোত লাষ্টত যি ভোকাবুলাৰী এক্টিভিটি আছে এই ভোকাবুলাৰী যি ট্ৰিক আছে এইখিনিও তোমালোকক শিকাম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ টপিক হৈছে হেভ আৰু হেজৰ ব্যৱহাৰ মানে হেভ আৰু হেজ আমি কেতিয়া ব্যৱহাৰ কৰিব পাৰোঁ এই হেভ আৰু হেজটোক আমি মেইন ভাৰ্ব হিচাপে বাক্যত ব্যৱহাৰ কৰিব পাৰি হেভটো বিশেষকৈ আই ইউ উই দে এই সাবজেক্ট কেইটাৰ লগত ব্যৱহাৰ হয় হেজটো হি সি ইট এই তিনিটা সিঙ্গুলাৰ নাম্বাৰ সাবজেক্ট থাকিলে হেজ বহাই দিবা আৰু যদি তাত কোনো নাম থাকে একবচন নাম ৰাম ৰহিম সীতা গীতা এনেকুৱা যদি সিঙ্গুলাৰ নেম থাকে তেতিয়াহ'লেও তাত তুমি হেজ বহাই দিবা ঠিক আছে হেভটোৰ যদি আমি এক্সাম্পল লওঁ আই ধৰি লৈছোঁ যে আই হেভ এ বাইচাইকেল বুজি পাইছানে আই হেভ আ বাইচাইকেল তো আইৰ লগত আমি কি বহাইছোঁ হেভ বহাইছোঁ আৰু এইটো মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে কাৰণ ইয়াত অন্য আৰু কোনো ভাৰ্ব নাই ওকে আৰু এটা বাক্য চোৱা দে হেভ 3 বুকস তেওঁলোকৰ 3টা কিতাপ আছে সো ইয়াতো মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে সো আমি আই ইউ উই দে চাৰিওটা সাবজেক্টৰ লগত কি বহাম হেভ বহাম ঠিক আছে যদি আমি হেজৰ এক্সাম্পল লওঁ চোৱা হিটো যদি লওঁ যে আমি কি কৰিম হি হেজ আ বুক তেওঁৰ এখন কিতাপ আছে তাৰমানে ইয়াত সিঙ্গুলাৰ নাম্বাৰ কাৰণে আমি হেজ বহাইছোঁ আৰু এইটো ইয়াতো মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে বুজি পাইছানে তাৰপিছত আৰু এটা বাক্য যদি লওঁ আমি সো शी हैज अ ब्यूटीफुल শাড়ী তাইৰ এখন ধুনীয়া শাড়ী আছে এইদৰে আমি হেভ আৰু হেজৰ ব্যৱহাৰটো কৰিম ৰিড ভেন উইংকলৰ এক্টিভিটি 3 যি কুৱেশ্যন আছে এই কুৱেশ্যনখিনি আমি একেলগে সমাধান কৰোঁ বলা এক্টিভিটি নাম্বাৰ 3 কি দিছে চোৱা ফিল ইন দ্য ব্লেংকছ উইথ হেজ অৰ হেভ হেজ বা হেভ ব্যৱহাৰ কৰি এই খালী ঠাইবিলাক পূৰা কৰিব দিছে ওকে সো আমি অলৰেডি বুজি পাইছোঁ হেভ ক'ত বহিব হেজ ক'ত বহিব হয়নে নহয় সেই ৰুলছ মতে আমি এইখিনি পূৰা কৰি দিম প্ৰশ্ন নম্বৰ 1 টো চোৱা মাই মাদাৰ ডেশ দ্য নভেল নেমড ডেভিড কপাৰফিল্ড ওকে বাই চাৰ্লেছ ডিকনেছ ওকে মাই মাদাৰ ইয়াত চোৱা কি বহিব মাই মাদাৰ এইটো সিঙ্গুলাৰ নাম্বাৰ কাৰণ মোৰ মাক এজনী এইটো বুজাই আছে না সো আমি কি বহাম ইয়াত হেজ বহাই দিম কি বহাই দিম হেজ মাই মাদাৰ হেজ দ্য নভেল নেমড ওকে বি চোৱা জ্যোতিকা ডেশ আ কষ্টলি ৱাটচ জ্যোতিকাটো এটা সিঙ্গুলাৰ নাম্বাৰ এজনী ছোৱালীক বুজাই আছে সেইকাৰণে ইয়াতো কি বহিব হেজ বহিব হিজ ব্ৰাদাৰ্ছ বুলি কোৱাৰ লগে লগে আমি কি বুজি পাইছোঁ তেওঁৰ ভাইসকল তাৰমানে বহুবচন বুজাইছে সেইকাৰণে ইয়াত কি বহিব সেইকাৰণে ইয়াত বহিব হেভ হিজ ব্ৰাদাৰ্ছ হেভ সেভাৰেল ইণ্টাৰেষ্টিং ষ্টৰী বুকস ওকে কুৱেশ্যন নম্বৰ ডি চোৱা দ্য বেবিজটো বহুবচন বুজাইছে সো আমি কি বহাম ইয়াতে হেভ দ্য বেবিজ হেভ কালাৰফুল চুৱেটাৰ্ছ ওকে কুৱেশ্যন নম্বৰ ই চোৱা দে ডেশ আ নাইচ কালেকশ্যন অফ শ্বৰ্ট ষ্টৰিজ দেটো হৈছে বহুবচন কাৰণ শেষত বুজাইছে তো আমি ইয়াত কি বহাই দিম হেভ বহাই দিম ওকে দে হেভ আ নাইচ কালেকশ্যন অফ শ্বৰ্ট ষ্টৰিজ মিষ্টাৰ নৰেন কলিতা এইটো সিঙ্গুলাৰ নাম্বাৰত আছে মিষ্টাৰ নৰেন কলিতা অকলে বুজাইছে সেইকাৰণে ইয়াত কি বহিব হেজ বহিব মিষ্টাৰ নৰেন কলিতা হেজ এ মটৰচাইকেল ওকে কুৱেশ্যন নম্বৰ জি চোৱা দ্য চাইল্ড ডেশ আ লাভলি ডল ইয়াতো কি বহিব হেজ বহিব কাৰণ দ্য চাইল্ডটো সিঙ্গুলাৰ নাম্বাৰ হয় কুৱেশ্যন নম্বৰ 8 চোৱা হাৰ পেৰেণ্টছ তাইৰ মা দেউতাৰ চোৱা এইটো এটা বহুবচন সাবজেক্ট হাৰ পেৰেণ্টছ বুলি ক'লে মা দেউতা মানে দুয়োজনক বুজায় সো সেইকাৰণে বহুবচন হোৱাৰ কাৰণে কি বহিব হেভ বহিব ওকে দিজ চিলড্ৰেন এইটো বহুবচনত আছে দিজ চিলড্ৰেন ডেশ 5 বলছ ওকে ইয়াতো আমাৰ কি বহিব হেভ বহিব দিজ চিলড্ৰেনছ হেভ 5 বলছ এই ল'ৰা ছোৱালীসকলৰ 5টা বল আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সো আমি একদম ইজিলি এক্টিভিটি 3 খিনি কৰিব পাৰিছোঁ কাৰণ আমি অলৰেডি বুজি পাইছোঁ হেভ আৰু হেজ ক'ত বহে আৰু ই মেইন ভাৰ্ব হিচাপে যে ব্যৱহাৰ হয় সেইটো আমি বুজি পাইছোঁ হয়নে নহয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল
আহা এতিয়া আমি খুব ইম্পৰ্টেণ্ট ইংলিছ চিমিলছ শিকোঁ য'ত আমাৰ ভোকাবুলাৰী আছে সেই ভোকাবুলাৰীখিনি যদি আমি জানি লওঁ আমাৰ বহুত ইংলিছ ইম্প্ৰুভমেণ্ট হ'ব চ' তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা বহুত ইম্পৰ্টেণ্ট সেইখিনি কথা ঠিক আছে বিল্ড আপ ইয়ৰ ভোকাবুলাৰী এই লেচনটোৰ পৰা লাষ্টত আছে হয়নে ভোকাবুলাৰী মানে শব্দ ফাইণ্ডাৰ আমি ইয়াত শব্দৰ অৰ্থ জানিব লাগে আৰু সেই শব্দৰ অৰ্থ মতে আমি এই বক্সৰ পৰা খালী ঠাইবিলাক পূৰ কৰিব লাগে একদম ইজি কাম জাষ্ট আমি কি কৰিব লাগিব ইয়াত আমি অৰ্থৰ লগত মিলাই মিলাই খালী ঠাইবিলাক পূৰ কৰি দিম চ' আমাক কি কৈছে চোৱা বক্সটোৰ পৰা এই যিবিলাক আমাৰ ৱৰ্ডছ আছে শব্দ আছে এই শব্দবিলাক লৈ খালী ঠাই পূৰ কৰিব লাগে চোৱা ইয়াত কি আছে এজ ডেশ এজ উল উল মানে হৈছে ঊণ চ' ঊণটো কি কোমল চ' আমি সেইটো কোমল লগত মিলাই কি কৰিব পাৰোঁ এজ ছফ্ট এজ উল তাৰমানে ঊণৰ দৰে কোমল তাৰপিছত বিত আছে এজ ডেশ এজ এ স্নেইল স্নেইল মানে শামুক তো শামুক কেনেকুৱা শ্ল' চ' আমি কি বহাব পাৰোঁ এজ শ্ল' এজ এ স্নেইল তাৰমানে শামুকৰ দৰে লেহেমীয়া তাৰপিছত চোৱা এজ ডেশ এজ হানি তাৰমানে হানি মানে কি মৌ 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 চ' মৌটো কি মিঠা হয়নে নহয় চ' আমি কিহৰ দৰে বুলি ক'ব পাৰি এজ চুইট এজ হানি যে মৌৰ দৰে মিঠা তাৰপিছত ডি চোৱা এজ ডেশ এজ এ বি বি মানে মৌ মাখি তো মৌ মাখি সদায় ব্যস্ত থাকে মানে উৰি থাকে চ' আমি ইয়াত বিজি ব্যৱহাৰ কৰিব পাৰোঁ এজ বিজি এজ এ বি মৌ মাখিৰ দৰে ব্যস্ত তাৰপিছত চোৱা এজ ডেশ এজ গ্ৰাছ গ্ৰাছ মানে কি ঘাঁহনি ঘাঁহনি কেনেকুৱা সেউজীয়া চ' আমি ইয়াত কি ব্যৱহাৰ কৰিব পাৰি গ্ৰীণ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এজ গ্ৰীণ এজ গ্ৰাছ চ' এই গোটেই শব্দবিলাক যে মই লিখি আছোঁ এইবিলাক ক'ত আছে অলৰেডি তোমালোকৰ কিতাপত বক্সটোৰ ভিতৰত দিয়া আছে তাৰ পৰা তোমালোকে এই ভোকাবুলাৰীবিলাক নিজে অৰ্থ জানি আমি শুদ্ধকে ব্যৱহাৰ কৰিব পাৰিব লাগে ইয়াত অন্য একো কাম নাই জাষ্ট আমি মিনিং বুজি তাৰ লগত ব্যৱহাৰ কৰিব পাৰিব লাগে কাৰণ ভোকাবুলাৰী মানেই হৈছে শব্দৰ মিনিং জানা শব্দৰ ভাণ্ডাৰ কালেকশ্যন কৰা বুজি পাইছা নাই এফ নম্বৰটো চোৱা এজ ডেশ এজ এ ফিডাৰ চোৱা ফিডাৰ মানে হৈছে পাখি চ' পাখিটো কেনেকুৱা পাতল হয় এজ লাইট এজ এ ফিডাৰ তাৰমানে পাখিৰ দৰে পাতল লাইট মানে পাতল মানে হালকা তাৰপিছত জি নম্বৰটো চোৱা এজ ডেশ এজ এ কিউকাম্বাৰ মানে ঠাণ্ডা বস্তু মানে তিয়হ চ' আমি কি কৰিব পাৰোঁ এজ কুল এজ এ কিউকাম্বাৰ মানে তিয়হৰ দৰে ঠাণ্ডা শীতল তাৰপিছত এইচটো চোৱা এজ ডেশ এজ এ কইল মানে কয়লা চ' কয়লাটো কেনেকুৱা ব্লেক এজ এ কইল আমি এনেকে ক'ব পাৰোঁ আই নম্বৰটো হৈছে চোৱা এজ ডেশ এজ এ লায়ন মানে কি সিংহ কেনেকুৱা খুব সাহসী চ' আমি ইয়াৰ পৰা কি ব্যৱহাৰ কৰিব পাৰোঁ ব্ৰেভ এজ এ লায়ন তাৰমানে সিংহৰ দৰে সাহসী জে নম্বৰটো চোৱা এজ ডেশ এজ ফক্স মানে কি শিয়াল মানে কি খুব চতুৰ চালাক হয় সেইকাৰণে চতুৰ চালাকৰ ইংলিছ হৈছে কানিং এজ এ ফক্স মানে শিয়ালৰ দৰে চালাক কে চোৱা এজ ডেশ এজ এ লেম্প মানে ভেড়াৰ পোৱালি ভেড়াবিলাক খুব শান্ত হয় নম্ৰ হয় সেইকাৰণে আমি ইয়াত জেণ্টল ইউজ কৰিব পাৰোঁ এজ জেণ্টেল এজ এ লেম্প অ'কে এল চোৱা এজ ডেশ এজ এ ক্ৰ মানে কাউৰী কেনেকুৱা হয় কোলা হয় চ' আমি কি কৰিব পাৰোঁ এজ ব্লেক এজ এ ক্ৰ মানে কাউৰীৰ দৰে কোলা এম চোৱা এজ ডেশ এজ এ আইচটো কি ঠাণ্ডা বৰফ হয় নহয় চ' আমি ইয়াত কোল্ড ব্যৱহাৰ কৰিব পাৰিম তাৰপিছত এন চোৱা এজ ডেশ এজ এ ষ্টেচু মানে কি ষ্টেচুটো খুব শান্ত হয় নীৰৱ হয় কাৰণ তেওঁ লৰচৰ নকৰে কথাও নকয় সেইকাৰণে আমি ইয়াত চাইলেণ্ট ব্যৱহাৰ কৰিব পাৰি এজ চাইলেণ্ট এজ এ ষ্টেচু যে তেওঁ কেনেকুৱা মূৰ্তিৰ দৰে নীৰৱ বুজি পাই আছানে চ' এই গোটেইকেইটা শব্দ আমি ক'ৰ পৰা ব্যৱহাৰ কৰি আছোঁ এই বক্সটোত আমাক ৱৰ্ডছ দিয়া আছে এই ৱৰ্ডছবিলাকক আমি ইয়াত ব্যৱহাৰ কৰি আছোঁ অৰ্থৰ লগত মিলাই হয়নে চোৱা এজ ডেশ এজ এ ডগ চোৱা ডগ হৈছে কুকুৰ কিন্তু বিশ্বস্ত হয়নে নহয় চ' আমি লিখিব পাৰোঁ এজ ফেইথফুল এজ এ ডগ মানে কুকুৰৰ দৰে বিশ্বস্ত এজ ডেশ এজ এ ডব মানে পাৰ চৰাই তো পাৰ চৰাই হৈছে খুব নিৰ্দোষী এজ ইনোচেণ্ট এজ এ ডব যে পাৰ চৰাইৰ দৰে নিৰ্দোষী বুলি আমি তুলনা কৰিব পাৰি এজ ডেশ এজ এ ষ্টন মানে পাথৰ মানে টান চ' আমি এইটো কি কৰিব পাৰোঁ এজ হাৰ্ড এজ এ ষ্টন যে পাথৰৰ দৰে বা শিলৰ দৰে টান আৰু চোৱা এজ ডেশ এজ ফায়াৰ মানে জুইটো কি গৰম চ' আমি ইয়াত কি ইউজ কৰিব পাৰোঁ হট যে এজ হট এজ এ ফায়াৰ তাৰমানে জুইৰ দৰে গৰম এজ ডেশ এজ থাণ্ডাৰ মানে বজ্ৰপাত চ' লাউড কি হয় জোৰে হয় বজ্ৰপাত জোৰে হয় না
so as loud as thunder যে বজ্ৰপাতৰ দৰে জোৰে as dash as a peacock peacock মানে ময়ূৰ চৰাই কিন্তু গৌৰৱান্বিত so আমি ইয়াত proud ইউজ কৰিব পাৰি যে as proud as a peacock মানে ময়ূৰ চৰাইৰ দৰে গৌৰৱান্বিত ওকে ইউজ হোৱা as dash as blood to কি তেজ ৰঙা হয় so আমি red ইউজ কৰিব পাৰো as red as blood মানে তেজৰ দৰে ৰঙা তাৰপিছত ভি সোৱা as dash as a grape মানে কবৰ যে কবৰৰ দৰে কি কবৰ কি শান্ত কাৰণ কবৰতো কোনো হুলস্থুল নাই সো আমি ইয়াত সাইলেন্ট ইউজ কৰিব পাৰি যে as silent as a grape মানে কবৰৰ দৰে শান্ত তাৰপিছত w সোৱা as dash as a snow মানে কি বৰফটো বগা হয় সো আমি ইয়াত বগা হোৱাইট ইউজ কৰিব পাৰো as white as snow বৰফৰ দৰে বগা মাই ডিয়াৰ ষ্টুডেন্টস এতিয়া আমি এই যিখিনি ভোকাবুলাৰি আছিল গুটেইখিনি আমি সলভ কৰিলো অলৰেডি হয়নে মৰমৰ ছাত্ৰছাত্ৰীসকল তোমালোকে এতিয়া কমেন্টত লিখি দিয়া হি ড্যাশ এ পেন এই প্ৰশ্নটোত খালি ঠাইত হ্যাজ বহিব নে হেভ বহিব আৰু তোমালোকে এটো লিখা এজ ব্ৰেভ এজ ড্যাশ কি বহিব চাও কোনে সবৰ আগত উত্তৰটো দিব পাৰে ঠিক আছে যোনে সবৰ আগত শুদ্ধকে উত্তৰটো দিব পাৰিব তেও এই টপিকটো ভালদৰে বুজি পাইছে যদি এই ভিডিওটো তোমালোকৰ হেল্পফুল হোৱা বুলি ভাবা তেতিয়াহলে সবেই ভিডিওটো লাইক কৰি দিবা আৰু তোমালোকৰ ফ্ৰেন্ড সাৰ্কেললৈ শেয়াৰ কৰি দিবা যিসকলে নতুন চাই আছা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশনটো অন কৰি ৰাখিবা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিও সবৰ আগত চোৱাৰ কাৰণে আজিৰ ভিডিওত আমি শিকিলো হেজ আৰু হেভৰ সম্পূৰ্ণ ব্যৱহাৰ লগতে এই লেসনত থকা এক্টিভিটি 3 ৰ গুটেই প্ৰবলেম সলিউশন কৰিলো লগতে বিল্ড আপ ভোকাবুলাৰিৰ গুটেই সিমিলস খিনি আমি ভালদৰে শিকিছো সো পৰৱৰ্তী ভিডিওত আমি আকৌ এটা নতুন টপিক সহজকৈ শিকিম সো থ্যাংক ইউ দেখা হ'ব নেক্সট ভিডিওত